স্বৰ্গভূমি জম্মু কাশ্মীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ আধাৰ ভাৰত পাক সীমান্তৰ এই উপত্যকাটিৰ সৌন্দৰ্য উপভোগৰ বাবে প্ৰতি বছৰে ভিৰ হয় অসংখ্য দেশী বিদেশী পৰ্যটকৰ শীতৰ প্ৰভাৱে দেহলৈ আনি দিয়া শিথিলতা দূৰ কৰি দেহটোক উষ্ণ কৰি তুলিবলৈ হয়তো জম্মু কাশ্মীৰত কোনো সময়ত অধিকাংশ লোকে হাতত তুলি লয় সুৰাৰ গিলাচ পিছে এতিয়া হয়তো আৰু সুৰা উপলব্ধ নহ'ব জম্মু কাশ্মীৰত কিয়নো উপত্যকাটোত এতিয়া ব্যাপক ৰূপত উত্থাপন হৈছে সুৰা নিষিদ্ধকৰণৰ দাবী শেহতীয়াকৈ এই দাবীয়ে কাশ্মীৰত যথেষ্ট চৰ্চা লাভ কৰিছে ইয়াৰ পূৰ্বে 2016 চনত প্ৰথমে জম্মু কাশ্মীৰত সুৰা নিষিদ্ধকৰণৰ দাবী উত্থাপন হৈছিল পিছে সেই সময়ত মেহবুবা মুফতিৰ দল PDPয়ে এই দাবীৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল কিন্তু এতিয়া সম্পূৰ্ণ ওলটা হৈ পৰিছে পৰিস্থিতি জম্মু কাশ্মীৰত এতিয়া সুৰা নিষিদ্ধ হোৱাটো বিচাৰে মেহবুবা মুফতিয়ে এই উদ্দেশ্যৰে উপত্যকাটোত আৰম্ভ হৈছে অভিযান বিগত এটা সপ্তাহত শ্ৰীনগৰকে ধৰি জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত সুৰা নিষেধাজ্ঞাৰ দাবীত পোষ্টাৰ দেখিবলৈ পোৱা গৈছে পৰ্যটকসকলেও স্থানীয় পৰম্পৰা আৰু সংস্কৃতিক সন্মান কৰিব লাগে বুলি পোষ্টাৰত আহ্বান জনাইছে এনে পোষ্টাৰ আঁতৰাই দিয়াৰ বাবে আৰক্ষীৰ সমালোচনাত সৰব হৈ পৰিছে বিৰোধী এনে পৰিস্থিতিত এতিয়া আগন্তুক বাজেট অধিৱেশনতো এই দাবী উত্থাপন হ'ব পাৰে বুলি অনুমান কৰা হৈছে সূত্ৰ অনুসৰি PDP আৰু নেশ্যনেল কনফাৰেন্স দুয়োটা দলে সুৰা নিষিদ্ধ কৰাৰ দাবীত বিধেয়ক দাখিল কৰিছে আন কিছুমান ক্ষুদ্ৰ ৰাজনৈতিক দলেও সুকীয়া আবেদন দাখিল কৰি সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী তুলিছে উল্লেখ্য যে পৰ্যটনৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল কাশ্মীৰত ব্ৰিটিছ যুগৰ পৰাই সুৰাৰ প্ৰচলন হৈ আহিছে কিন্তু 90 দশকত ইছলামিক উগ্ৰপন্থী সংগঠনে জম্মু কাশ্মীৰত সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল এতিয়া ৰাজনৈতিকভাৱে এই দিশত ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে পৰৱৰ্তী পৰ্যায়ত এই দাবীয়ে কেনে সঁহাৰি পায় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম ডিজিটেল